এই স্বাৰ্থপৰ পৃথিৱীখনত একমাত্ৰ নিস্বাৰ্থভাৱে ভাল পোৱা মানুহক ভাল পোৱা ব্যক্তি জুবিন গাৰ্গে আছিলে। আৰু তেওঁৰ নিচিনা মানুহ চাগে দ্বিতীয়টো কোনো জন্মই হোৱা নাই এতিয়ালৈকে। আৰু কেনেকৈ মানি লওঁ যে সেই মানুহজন আজি আমাৰ মাজত নাই। যেতিয়া মন বেয়া লাগে তেতিয়াও জুবিনদাৰ গানে শুনো, যেতিয়া ফূৰ্তি লাগে তেতিয়াও জুবিনদাৰ গানে শুনো, মা দেউতাৰ কাৰণে মনত পৰিলেও জুবিনদাৰ গানে শুনো। যিহেতু ঘৰৰ পৰা বাহিৰত আছো, মানে প্ৰতিটো গানে মানে মিলে আৰু নিজৰ লগত। ইমানখিনি ডাঙৰ হৈছো, মানে জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছো, কিন্তু আজি মানি ল'ব পৰা নাই যে জুবিনদা সঁচাকে আমাৰ মাজত নাই আৰু চিৰদিনৰ কাৰণে আমি কেতিয়াও দেখা নাপাওঁ। আৰু মোৰ ইমানেই দুৰ্ভাগ্য যে মই আজিলৈকে জুবিনদাৰ ওচৰৰ পৰা এদিনো দেখা নাই। বহুত মন আছিলে যে জুবিনদাৰ লগত একপি ফটো উঠিম, কিন্তু মনৰ আশা মনতে থাকিলে মই নোৱাৰিলোঁ। মই এদিনো ওচৰৰ পৰা নাই দেখা, অথচ মই তেওঁৰে গান শুনি থাকোঁ। প্ৰতিটো গানে মানে মোৰ লগত মিলি যায়, মানে মেছেজ আছে প্ৰতিটো গানতে ৰিলেটেড হয়, মানে মিলে আৰু শেষ হ'লেও কাৰোবাক ভাল লাগিলেও মানে তেওঁৰ গান শুনিয়ে ভাল লাগে। মানে প্ৰতিটো মুহূৰ্ততে মানে জুবিনদাৰ গান শুনো, মানে কি ক'ম আৰু মোৰো দুৰ্ভাগ্য। মই এদিনো মই দেখা নাপালোঁ বা ফটো এটাও উঠিব নাপালোঁ। তাকে আজি বহুত বেয়া লাগিছে আৰু বিশ্বাস হোৱা নাই আৰু এতিয়াও মানিব পৰা নাই যে সঁচাকে জুবিনদা আৰু আমাৰ মাজত নাই। ভগৱান তেওঁক ঘূৰাই দিব নোৱাৰিলে এই স্বাৰ্থপৰ পৃথিৱীখনত নিস্বাৰ্থভাৱে প্ৰত্যেকজন মানুহক তেওঁক মানুহ বুলি চাইছিলে। ইমান স্বাৰ্থপৰ পৃথিৱী, কিন্তু জুবিন গাৰ্গ একমাত্ৰ জুবিন গাৰ্গ মানে জুবিনদা আছিলে যে মানুহক ভাল পাইছিলে। আৰু সেনেকুৱা এজন ইমান বিশাল অন্তৰৰ মানুহ আজি নিমিষতে হেৰাই থাকিলে, চিৰদিনৰ কাৰণে শুই থাকিলে আৰু কেতিয়াও উঠি নাহিব। কেতিয়াও আৰু তেওঁৰ এই পাগলামিবিলাক দেখা নাপাম আৰু মানি ল'ব নোৱাৰো নে।